हेलो एभ्रिवान मैं कल्पना मोर अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক বহুত বেছি ভালে আছে মোৰ বৰ্তমান ভালে বাৰু এতিয়া আবেলিৰ সময়তে আজি ব্লগটো আৰম্ভ কৰিছো মানে দুপৰীয়াৰ পিছত কাম বন কৰি মিলি পেলাই অকনমান গুণ খুৱাওতে মোৰ টোপনি গুচি গল আজি আসলতে প্ৰসাদ কেইটামান দিবলগীয়া আছে বহুত কাম আছে তাৰে আপোনাৰ যেহেতু মানে কাতি মাহত আমি তুলসীৰ তলত চাকি জ্বলাও গতিকে একে শেষৰ দিনাখন প্ৰসাদ কেইটামান দিয়া হয় কালি কাতি মাহ গল বাৰু কিন্তু মানে কালি দিব থাকি গল আজি ভাবিছো তাকে প্ৰসাদ কেইটামান দিও তিয়াই মেলি থলো বাৰু এতিয়া ধুব লাগিব কলপাতো কাটি থৈছে হেবোৰো ধুব আছে গুটি কাম বনখিনি কৰো আপোনালোকে ভিডিঅটো চাই থাকিব দেই মই আপোনালোকক আৰু এটা বস্তু দেখাও ৰব এইটো চাক আচাৰৰ বয়াম বা আচাৰৰ কথা কৈছিলো যে বনালো বাৰু কিন্তু কি হয় নাজানো আৰু পিছত দেখাম বাৰু আপোনালোকক বৰ্তমানলৈকে ঠিকই আছে দেই তুমি আপেল ভাল পোৱা নেকি কিমান ভাল পোৱা বহুত ভাল পোৱা সুধাচোন আপোনালোকৰ ভালনে আপোনালোকে কাতি মাহত প্ৰসাদ দিয়ে নে বাৰু কিছুমানে দিয়ে কিছুমানে নিদিয়ে বাৰু ঠাই বিশেষে মানে নিয়মবোৰ বেলেগ বেলেগ হয় আমাৰ ইফালে দিয়ে মা এওঁলোকৰ ঘৰত আহি মই দিয়া দেখা নাছিলো বাৰু কিন্তু ঘৰত যেহেতু মায়ে দিছিলে গতিকে মই দিও আৰু দিলে ভালো লাগে সেইটো কাৰণে কাতি মাহৰ দিনটো একেবাৰে ছুটি পটককে শেষ হৈ যায় মই সব ঠিক ঠাক কৰি দিম মায়ে দিব বাৰু দিয়াটো কিন্তু ভাবিছো মই প্ৰসাদখিনি ধুই দিও ইয়া সব প্ৰসাদ ইয়া মোৰ একে প্ৰসাদ ৰেডিয়ে কৰি দিলো মায়ে চলতে ভৰিৰ পৰা খোজ কাঢ়িব নোৱাৰে বিৰাট অসুবিধা পায় সেইটো কাৰণে মই ধুই মেলি দিও ধুই মেলি দিলে আৰু মা মানে কামখিনি কৰি দিয়ে আৰু মা মানে সদায় আপোনাৰ পুথি পঢ়ে নামো গায় সন্ধিয়া গতিকে প্ৰসাদ কেইটা দিলে পুথি এখন পঢ়িলে ভাল লাগে সেইটো কাৰণে আৰু মই কৰি মেলি দিছো মায়ে পিছৰখিনি কৰিব আৰু ৰাহানি সাৰো তোমাৰ চৰণে শৰণে পঢ়িলো কৃষ্ণৰ বিক্ৰমে চা বিস্কুট লৈ কোনফালে পেলাল চা কি আনিছা চা দেখুৱাই দিয়া কি এইকেইটা কি বিস্কুট ক'পা আনিলা অ দি দিয়া আকৌ দি দিয়া নাপায় নহয় মণি এটাহে খাব আনিছে গুড মৰ্নিং এভৰিৱান কি কৰি আছে বাৰু আপোনালোকে মই পৰহিয়ে ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ কিন্তু কণ্টিনিউ কৰিব নোৱাৰিলোঁ কালি দিনটো মানে মোৰ ইফালে সিফালে যাবলগীয়া হৈ গ'ল সেইটো কাৰণে মানে মই ভিডিঅ' আৰম্ভই কৰা নহ'ল আৰু আজিহে আকৌ ৰাতিপুৱা কৰিছোঁ ৰাতিপুৱা মানে এতিয়া 11টাই বাজিলে বাৰু ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আকৌ আপোনালোকৰ ভাত পানী বনালেনে বাৰু আসলতে কালি মই ভিডিঅ'টো আৰম্ভ মানে একো কৰিব নোৱাৰিলোঁ কাৰণটো মনটো কালি বিৰাট বেয়া আছিলে লগৰ ছোৱালীজনী দেউতাকৰ বৰ বেয়াকৈ এক্সিডেণ্ট হ'ল মানে সেই কথাটোৰ কাৰণে মনটো মানে বিৰাট বেয়া সেইটো কাৰণে একো মানে কৰাই নহ'ল আৰু তালৈও গ'লোঁ মই এপাক তেওঁ গুৱাহাটী ৰাখিছে অপাৰেশ্যন হৈ গ'ল বৰ বেয়া ধৰণে হ'ল আইচিইউত আছে বাৰু এতিয়া আপোনালোকে আশীৰ্বাদ কৰিবচোন দেই তেওঁ যাতে সোনকালে সুস্থ হয় এতিয়া ভাত বনাব আহিছোঁ পাকঘৰৰ পৰাই আৰম্ভ কৰিছোঁ আপোনালোকক এটা বস্তু দেখাওঁ ৰ'ব মই কি বনাম আজি এইটো শাক দেখিছেনে মই যে ঘৰত কৰিছিলোঁ শাক এয়া ভাজিব পৰা হৈ গ'ল আৰু কি বনাম কলডিল আৰু দালি বনাম আৰু হৈ যাব কালিৰ পৰা ঠাণ্ডাটো পটককৈ পৰা নিচিনা লাগিছে হয়নে এনেইতো গৰমেই আছিলে কালি ৰাতিৰ পৰা ঠাণ্ডা লাগিছে এতিয়াও মোৰ ঠাণ্ডাই লাগি আছে সেইকাৰণে পাতল কাপোৰ এখন গাত লৈ আছোঁ আৰু
গেছটো বৰ লেতেৰা হৈ আছে। মোক কিন্তু লেতেৰে বুলি নাভাবিব দেই, আচলতে কৈ আছোঁ ৰ'বচোন। কি জানেনে, কালি মানে এওঁ পাকঘৰত সোমালে ৰাতি, এই গোটেইখন খেলি মেলি কৰি থৈ গৈছে, মানে একেবাৰে লেতেৰা কৰি পেলাই। মই আচলতে চাফা কৰিব পৰাই নাই, কেৱল ভাতকেইটা বনাই মেলি তাৰপিছত চাফা কৰিম আৰু। মতা মানুহ মানে সোমালে আৰু জানেই নহয় অৱস্থা কি কৰে। আৰু এটা কথা, আপোনালোকে যে ৰঙালাও গুটিবোৰ কি কৰে বাৰু? কিছুমানে হয়তো জানে বাৰু, যিসকলে নাজানে এনেধৰণে কৰিব পাৰিব। মই এইবোৰ এনেকৈ উলিয়াই পেলাই এনেকৈ শুকুৱাই থৈ দিওঁ, তাৰপিছত আপোনাৰ চাটনি বনাওঁ, বৰ ভাল লাগে খাই। এনেই পেলাই দিয়াতকৈ আপোনালোকে খাব পাৰিব, সেইকাৰণে দেখাই দিলোঁ আৰু। হেল্ল', ভাত পানী খাই বৈ আজৰি হৈ আহিলোঁ। এতিয়া অকণমান গুণক খুৱাওঁ, সেইটো সি আহিছে বিচনালৈ। এইখিনিতে ভিডিঅ'টো শেষ কৰি দিওঁ বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম। তেতিয়াহ'লে সকলো ভালে থাকক আৰু ফূৰ্তিত থাকক। বাই বাই।